নমস্কাৰ বন্ধুসকল। বৰ্তমান আহিছোঁ মই মানে নদী চাবলৈ ব্ৰহ্মপুত্ৰত। এইবিলাক চব এতিয়া মানে শুকাই চব পানী নোহোৱা হৈ আছে। আৰু যেতিয়া পানী বাঢ়ে মানে এইটো মেইন নদী হয়। এইটো ইফালেদি মেইন নদী পূৰা ইফালেদি পানী গুচি যায়। আৰু এইফালে চাওক মাথাউৰিবিলাক, এইবিলাক দেখিছেনে? এইবিলাক আগৰ পুৰণা মাথাউৰি আছিলে। আৰু ইয়াৰ পিছত এটা আছে, আৰু সিফালে এটা আছে, মানে তিনিটা মাথাউৰি হ'ল এতিয়া বৰ্তমান। আৰু এইফালে মানে এই বাইদেউহঁতে আৰু খেলি আছেগৈ বালিত গৈ। চাওক কিমান জাপ মাৰি আছে, মানে কিমান ফূৰ্তি লাগিছে সিহঁতে বালি পায়। আৰু ময়ো যাম এতিয়া বৰ্তমান, আপোনালোকক ওচৰত গৈ দেখুৱাই আছোঁ, ভিডিঅ'টো চাই থাকিব। আৰু চাওক মানে জেগাটো কি ধুনীয়া চাবলৈ, দেখিছেনে? আৰু এইফালে মাকৈ লগাইছিলে ওচৰতে, মানে এই মাটিখিনি এনেই পৰি থাকে যে, সেইটো কাৰণে মানে এইবিলাক মাকৈ লগাইছে। এইফালে পূৰা মাটি চন পৰি আছে। আৰু এইফালে মাকৈ আছে, এইফালেও লগাই থৈ দিছে। আৰু সিপাৰতো আছে মানে এইফালেতো সিপাৰৰ মানে গাঁও আছে, দেখিছেনে? এইবিলাক চব গাঁও আছে। নদীৰ মাজত হ'লে কি হ'ব, চব গাঁও আছে। আৰু বৰ্তমান মই ইয়াত আছিলোঁ ওপৰত, তাৰ পৰা মই এতিয়া তলত আহি গ'লোঁ নামি, দেখিছেনে? আৰু এইবিলাক ঝাও বন এতিয়া সৰু সৰু হৈ আহিছে এইবিলাক, আৰু কোনটোবা ডাঙৰো আছে। এইবিলাক চব ঝাও বন, তাৰমানে এইবিলাক চব নদীৰ পাৰতে পোৱা যায় ঝাও বনবিলাক। আৰু এইফালে গৈ আছে বাইদেউহঁতে, এইয়া ময়ো গৈ আছোঁ বৰ্তমান, যাই থাকোঁ সিহঁতৰ ওচৰত। পানীৰ ওচৰত গৈ পালে দেখোঁ আপোনালোকৰ, ভিডিঅ'টো একদম চাই থাকিব। চাবলৈ মানে কিমান ধুনীয়া, চাওকচোন জেগাবিলাক। এইবিলাক দেখিছে কি ধুনীয়া মস্তি জেগা, মানে পূৰা এনজয় কৰা জেগা। এইবিলাক মানে পাৰ্টি খাবলগীয়া জেগা। আৰু এইবিলাক চাওক কি স্পেচিয়েল, মস্তি লাগে এনেকৈ জেগা পালে মানে, আৰু ফুৰিব আহিবলৈ। আৰু কোনোবা বাইক লৈ আহে, এইবিলাক দেখিছেনে? বাইকৰ চাকা দাগ এইবিলাক। আৰু আহিছে এইখিনিত আছে কেইটামান, সিহঁতে কি কৰিছে জানো, এইটো দেখিছেনে? সেইকেইটা কি কৰিছে সিহঁতে জানে, ওচৰত গ'লে গম পালে না, গা ধুবই আহিছে নেকি। ওচৰত গ'লেহে গম পাম। আৰু এইফালে পানী অলপহে আছে, দেখিছেনে? সিহঁতে গা ধুব আহিছে চাগে। এয়া ইয়াত মানে পানী বেছি নাই। আৰু মেইন নদীটো হৈছে আপোনাৰ সিপাৰত আছে, মেইন নদীটো এইটো চাইডত। এই গাঁওখন দেখা পাইছে যে, সিপাৰত আছে নদীটো, মেইন নদীটো এইটো মানে। আৰু পানী বাঢ়িলে এইটোৱে মেইন নদী বুলি ধৰি ল'ব পাৰে। আৰু এইটো দেখিছেনে কিনাৰে কিনাৰে এইফালে চিধাকৈ। আৰু এতিয়া বৰ্তমান পানী থকা হ'লে, আৰু যদি পানী বৈ থকাকৈ চাব গ'লে আপুনি সিপাৰত যাব লাগিব। চাওক কি ধুনীয়া চিন, দেখিছেনে? চাবলগীয়া জেগা এটা মানে। আৰু এইফালে মানে দাদা এজন গৈ আছে, ক'ত বা যায় এতিয়া। দাদা ক'ত যাব? চৰত কি আছে চৰত? আপোনাৰ তাতে ঘৰ নেকি? পানী হ'লে কেনেকৈ থাকে তাত? যদি অভাৰ পানী হৈ যায়, থাকিব পাৰে নে নাই? নোৱাৰে। তেওঁ ক'ত থাকে? হয় নেকি? দাদাজনৰ ঘৰ বোলে তাতে। তাক সুধিছোঁ মানে এতিয়া ক'ত যাব বুলি। সি কৈছে মই ঘৰত আহাৰে ঘৰ। আৰু সুধিছোঁ মানে পানী ডাঙৰ হ'লে ক'ত থাকে, মানে অভাৰ পানী হ'লে বোলে তাৰ পৰা লঙচত ইফালে আহি যায়। ইয়াত দেখিছেনে? ইয়াত মানে সিহঁতে আহি থাকে, সিহঁতে মানে ইয়াত আহি যায়। মানে এখন মাথাউৰি আছে তাতে। তাক মইতো অলপ দৌৰি যাওঁ। কি মস্তি জেগা। বহুত দিনৰ পৰা মানে আহিম বুলি মানে কৈ আছিলোঁ, আহিব পৰা নাই, মানে সময় নাপাওঁ যে। আৰু সপ্তাহতে মানে অকল শনিবাৰত ছুটি পাওঁ। আজি মানে চান্স পাইছোঁ, বহুত ভাল লাগিছে আহি নি। মানে ইয়াত মানে আমাৰ বাইদেউহঁতৰ ঘৰ আছে। আৰু মেইন পুৰণা ঘৰ মানে আমাৰ ইয়াতে আছিলে, যোনটো নেকি ব্ৰহ্মপুত্ৰ দেখা পাইছে আপোনালোকে। আমাৰ ককাহঁতৰ মানে আমাৰ দেউতাহঁতৰ আজি মানে ইয়াৰ পৰা যোৱা আমি 40 বছৰমান হ'ল। আৰু এইখিনি এৰিয়াত মানে আমাক দেখা পালে চবে গম পায়, ঐ বাবাৰে এইটো চাওক কেনেকুৱা হৈ আছে জেগাটো, দেখিছেনে? কি ধুনীয়া জেগা। আৰু এইফালে বাইদেউহঁতে গৈ আছে, এইটো দেখিছেনে? গৈ আছোঁ, ক'ত বা যায় এতিয়া। মই যাই থাকোঁ, বহুত দূৰত আহিলোঁ। এইটো এখন গাঁৱৰ পৰা আহিছোঁ আমি। আৰু এইফালে গৈ আছে বাইদেউ, ক'ত বা যায়। মই যাই থাকোঁ দৌৰি দৌৰি। পানী পিয়াহ লাগি গ'ল। এইটো চাওক কি ধুনীয়া বালি, এইবিলাক দেখিছেনে? এইবিলাক চাওক, ইয়া মস্তি জেগা তাৰমানে। এইবিলাক চাবলগীয়া জেগা। এইবিলাক মানে পিকনিক খাব বুলি ক'লে, মানে পিকনিক খোৱা বুলি ক'লে একদম পূৰা এনজয় কৰা জেগা। আৰু এইয়া গৈ আছে বাইদেউহঁতে, কিমান দূৰ বা যাই থাকোঁ। বহুত দিন মানে বাইদেউহঁতৰ ঘৰত আহিম বুলি কৈ আহিব পৰা নাছিলোঁ। আজি আহিছোঁ আৰু নদীখন নিজেও চাম আৰু আপোনালোকক দেখুৱাম বুলি আহিছিলোঁ। চাওক এইবিলাক দৃশ্য পূৰা মজা, দেখিছেনে? একদম চাবলগীয়া জেগা, আৰু মানে চাবলগীয়া চিন।
কি কৰি আছে মই ওচৰত যাওঁ ওচৰত যাই এনে দেখুৱাই থাকোঁ তাৰমানে সিহঁতে কিবা এটা তুলি আছে অ' মা পুতু বাই হা এতিয়া বোলে বাদাম তুলিছে কাৰোবাৰ খেতি চাওক শুন কি ধুনীয়া আপোনালোকে বাদাম গছ দেখিছে নহয় চাওক এয়া বাদাম তুলি আছে দেখিছেনে এয়া চাওক বাদাম দেই কাৰ মানে দুবুলেশ্বৰ নি হা ৰায়গুণ এইবিলাক তুলি থৈ দিছে মানে খেতিটো বোলে বেলেগৰ ইহঁতে মানে লোকৰ খেতিত আহি মজা মাৰি আছে চাচোন এইফালে তুলি থৈ দিছে বাদামবিলাক এইবিলাক চাক এইবিলাক দেখা পালে গালি দিব মানে আমি বাদাম খাব পোৱা নাই যে আমি আমাৰ ইফালে নাই অকল বাদাম মানে চব বালিচৰতে হয় সেইটো কাৰণে এইফালে তুলি থৈ দিছে আৰু বাদাম খেতি কৰিছে এইফালে এইবিলাক যিমান দেখা পাইছে চব বাদাম খেতি এইবিলাক দেখিছেনে চব বাদাম তোলাটো মই দেখুৱাইছোঁ আপোনালোকক বাদাম কেনেকৈ তোলে এয়া তুলি আছে বাদাম ইয়া দেখিছেনে এই মইনাজনী বাদাম তুলিছে দেখুৱাই দে বাদাম ইয়া দেখিছেনে বাদাম কি ধুনীয়াকৈ বাদাম তুলি আছে সিহঁতে আৰু এইফালে এইজনী হৈছে আমাৰ বাইদেউ ইহঁতৰ ঘৰতে আহিছোঁ আমি বাইদেউ ঘৰত ইহঁতে মাতি থাকে মানে কেতিয়া আহিব সময় নাপাওঁ মানে আজি সময় পোৱাৰ কাৰণে আহিছোঁ যেনে আজি শনিবাৰ হয় সেইটো কাৰণে এতিয়া যামগৈ আমি পিছবেলা ইয়াত মানে ৰাতি থকা সময় মানে আকৌ অহাকালি ৰাতিপুৱাৰ পৰা আকৌ ডিউটিত যাব লাগিব এইফালে চাওক এইফালে মানুহজনী মানে ঠোঙা লৈ চান্স পাইছেতো পূৰা ডেন্স মাৰি আছে এই বেছিকৈ নল'বি মই কৈ দিম কৈ দিলে আকৌ কথা বিয়া হ'ব চাচোন ইহঁতে মানে চোৰৰ বস্তুটো যিমান সোনকালে পাইছে মানে তিমান মানে ধুমাধুম সিহঁতে কামটো কৰি আছে চোৰৰ কথা যিমান বেগা বেগি পাৰে আৰু পুতি থ সিহঁতে মানে বাদামখিনি তুলি আৰু গুটিটো ছিঙি আৰু পুতি থৈ দিছে এতিয়া গৃহস্থ যদি তুলি চাই এতিয়া কি অৱস্থা হ'ব চাচোন কম বুদ্ধি নহয় চোৰৰ মানে 100টা গৃহস্থ এটাই বুদ্ধি এইবিলাক দেখিছেনে কম বস্তু নহয় এইবিলাক আৰু ইহঁততে আৰু জীৱনত মোৰ মানুহজনীতো আৰু জীৱনত বাদাম গছ দেখাই নাই ই মানে আজি দেখা পাইছে আৰু মানে এই চান্সতে পূৰা ডেন্স মাৰি আছে আৰে এইটো মইনাটো ই কৈছে যে মই বাদাম গছৰ ওপৰত উঠিবলৈ সি বাদাম ছিঙিব সি যে এতিয়া দেখা পালে যে বাদামটো মানে মাটিৰ তলতে থাকে আমিও আগত ভাবিছিলোঁ বাদাম গছতে থাকে বুলি এতিয়া মাটিৰ তলত যে হয়তো আমি নাযাওঁ এতিয়া দেখিছেনে বাদাম তুলিছে ই চাওক কোনটো বা কোমলে হৈ আছে এই বেছি নুতুলিবি ঐ ব'ল হ'ব আৰু কোনে বাদাম গছ চিনিবা মইতো আজিহে দেখা পাইছোঁ আগত শুনাহে পাইছোঁ বাদাম গছ ডাঙৰ বুলিয়ে ভাবিছিলোঁ আগত বাদাম গছটো দেখিছেনে এনেকৈ সৰু হয় তাৰমানে ইমান এটা ভাল হোৱা নাই বাদামটো গছটো মানে সৰু আছে যোনটো নেকি ভাল হয় তো এনেকুৱা এইখিনি মিলাই এটা গছ হ'ব হা অঁ এয়া বাইদেউ এক টোপোলা লৈছে আৰু এইফালে এক টোপোলা আৰু মোৰ হাতত এক টোপোলা পূৰা মানে 3টা হ'ল 3 টোপোলা হৈ গ'ল 3 টোপোলা 1 কেজিকৈ হ'লে 3 কেজিও বাদাম পালোঁ টোটেল শুকালে বোলে টোটেল মানে 1 কেজিয়ে হ'ব বাদামটো মানে এতিয়া গধুৰ কাৰণে মানে ৱেটটো আছে যেতিয়া শুকাব মানে পূৰা 3টা মিলাই 1 কেজিয়ে হ'ব বোলে পাতলা আছে বস্তুটো চাচোন ঐ আজিৰ পৰা বোলে নদী দেখা নাপাব সেইটো কাৰণে পূৰা খেলি লৈছে ইয়া চাচোন ইফালে এটা আলহী খাব অহা কি নাম চাচোন বালি পেলাই মাথাত লৈ পূৰা খেলি আছে চাচোন আজি বোলে লাষ্ট ফাৰ্ষ্ট আৰু পিছত বোলে নদী দেখা নাপাম ব্ৰহ্মপুত্ৰৰ পৰা চৰত সেইটো কাৰণে খেলি আছে চাচোন অমন ভাই চাচোন উল্টাই আমি তেতিয়া মানে এই এখিপৰত যে মানুহবিলাক যে বহি আছে এইবিলাক কি কৰি আছে জানো বাইক চাইক লৈ পূৰা পাৰ্টিলৈকে বহি আছে মানে সিহঁতে আমি সিপাৰেদি গৈছিলোঁ যোৱা সময়ত সিপাৰেদি মানে এই তাত সেইখন গাঁৱত গৈছিলোঁ বাদাম তুলি আনিলোঁ তাৰ পৰা আৰু ইয়াৰ চাক এতিয়া এইটো পানীটো মানে পানী এইখিনি আছে পানী আৰু পানী বেছি নাই অকল এই অলপেই পানীটো দেখিছেনে তো অলপেই পানী আছে ইয়াত আৰু এইফালে ক'ত যায় বাইদেউহঁতে গৈ আছে এয়া এই আগত বোলে কিবা আকৌ
কি দালি জানো তোলে কিবা দালি বোলে তুলিব বাইদেউ এটা খান্দি আছে পায় নেকি ঠিক নাই অলপ দুটা হাতেদি খান পাইছে বোলে হয়নে পাইছে বোলে মানে পানী আছে যে ওচৰতে সেইটো মানে পোৱা গৈছে ওচৰতে এইয়া এইটো চাওক এইটো নদীৰটো মানে এইটো বগা আৰু যোনটো নেকি আমাৰ লোকেলত থাকে এইটো মানে হেৰি ৰঙা দেখা যায় ক'লা আৰু এইটো মানে নদীৰ যে এইটো এনেকৈ বগা এইটো অলপ সৰু আৰু যোনটো নেকি ডাঙৰ এইটো আপুনি মানে যোনটো ডাঙৰ এইটো ধৰিব নাজানাকৈ লাট মাৰি মানে আপোনাৰ আঙুলিটো ফুটাই দিব মানে বহুত ডাঙৰ ডাঙৰ কাঁইট থাকে সিহঁতৰ নদীটো আৰু নদীৰ উচঙাটো মানে চব বগা আৰু আমাৰ যিটো নেকি কাঠ মাটিত থাকে এইবিলাক মানে ক'লা অলপ ৰঙা চাইছৰ আৰু হে হ'ব ডৰা এইফালে এটা খান্দিছে চাওঁ পাই না নাই আৰু এইফালে মই মানে এতিয়া মাকৈ খেতিৰ মাজে মাজে আহি আছোঁ আমি ব্ৰহ্মপুত্ৰ এইফালে আছে আৰু আমি এতিয়া এফালে ঘৰফালে যাম এইয়া বাইদেউহঁতে গৈ আছে ভয় লাগে দেখিছেনে এইবিলাক চাক কোনো মানুহ চানুহ নাই পূৰা ছিংগল ৰাস্তা আৰু ইয়াত যদি জংঘলৰ গাহৰি চাহৰি ওলায় সেয়া বাইদেউহঁতে গৈ আছে ইয়াৰ পৰা মাটি খান্দি এইবিলাক মানে হেৰি মাথাগুৰি বান্ধিছিল যে সেইটো এইবিলাক চব খাল হৈ আছে এইবিলাক চাওক আৰু বেলি দিবগৈ বেছি সময় নাই বেলি দিবগৈ আৰু সেয়া বাইদেউহঁতে কিবা তুলি লৈছে আৰু ওচৰত যাই গৈ দেখুৱাইছোঁ কি তুলিছে সিহঁতে এইয়া বাইদেউহঁতে খোলা খবৰ তুলি লৈছে এইয়া এইটো বোলে খিচিৰি মাহ এইবিলাক মানে খাবলৈ ধুনীয়া ধুনীয়া হৈ আছে এতিয়া চাওক এইফালে ই মানে জীৱনত দেখা পোৱা নাই এইটো পূৰা বস্তা ভৰাই লৈছে মাং নাপায় সস্তা পাই বস্তা ভৰাই লৈছে যাবাই এতিয়া যাই থাকোঁ হৈ গ'ল আজি আপোনালোকক নদী চদী দেখুৱালোঁ বোলে চাই বোলে চব মাকৈ খেতি আৰু এইবিলাক মাথা কৰি মস্তি লাগে খাই বাইদেউহঁতে খাই আছে লৈ গৈ আছে আৰু এইবিলাক চব নদীৰ পাৰত মানুহে কেনেকৈ থাকে দেখিছেনে এইবিলাক পুৰণা মাথা কৰি যিহেতু চব মানে নদীয়ে লৈ গ'ল মাটিখিনি এতিয়া মানে এয়া মাথাগুৰিত চাক এই মাথাগুৰি মানে চব ঘৰ বনাই আছে এতিয়া বেচাৰে ক'ব উপায় নাই কি কৰিব থকা জেগা নাই যাৰ নেকি টকা পইচা আছে সিহঁতে বিদেশত গৈছে মাটি বাৰী কিনিছে আছে আৰু বেচাৰা ক'ব মানে চাওকচোন কি অৱস্থা আমাৰ দুখীয়া মানুহৰ জীৱন দেখিছেনে ৰাস্তাই মানে গৰুৱে খেৰে মানুহে চব একেলগে থাকিব লগা হয় কিমান দুখৰ কাহিনী মানে এইবিলাক মাথাগুৰি আধা খান্দি অলপ নমাই এইবিলাকতে মানে ঘৰ বনাই আছে আৰু কি কৰিব উপায় নাই এনেকৈ চলিব লগা হৈছে জীৱনটো এইবিলাক চাওক দেখিছেনে কি অৱস্থাত থাকে মানুহবিলাক চাওক গৰুবিলাক ৰাস্তাৰ মানে ইফালে গৰু আৰু ইফালে ঘৰ এইবিলাক মানে চব মাথাগুৰি মানে কাটি কিনি অলপ সমান কৰি ঘৰ বনাই লৈছে দেখিছেনে কি অৱস্থা কিমান এইবিলাক চব গৰু ছাগলী চব একেলগে তাৰমানে আৰু এইফালে অমিতাও কি ধুনীয়া ধুনীয়া অমিতা লাগি আছে দেখিছেনে আৰু এইটো লাওটো চাওক এইটো সঁচা লাও নে মিছা লাও চাচোন কিমান ডাঙৰ মিনিমাম 6-7 কেজিমান হ'ব নেকি বহুত ডাঙৰ চাচোন বাইদেউ ক'ত জংঘলে মাজে মাজে লগ হৈ আছে আমাক আৰু এইফালে মানে মাকৈ ছিঙি পূৰা লটকা কৰি থৈ দিছে অকল গুটি থৈ আছে ওচৰত গৈ দেখুৱাই আছোঁ চাই থাকিব দেই এইটো চাওক এইবিলাক মানে মাথাবিলাক ছিঙি চব গৰুৰ কাৰণে লৈ গ'ল আৰু গৰুটো দেখা পাইছে আপোনালোকক দেখুৱাই আছোঁ গৰুটো লাগিছে চব মানে কাটি লৈ গৈ আছে যাক গৰু লাগে আছে গৰুৰ কাৰণে মানে খুৱাবলৈ গৈছে আৰু এইফালে একদম জংঘলে মাজে মাজে যাই থাকিম এতিয়া আমি এতিয়া চাওক এয়া চাওক গৰুৰ কাৰণে কি ঘাঁহ ছিঙি আছে ইয়াত দেখিছেনে আমি এইটো মাথাগুৰি তাৰ পৰা নামি আহিলোঁ ইফালেদি চাওক ঘূৰি আহিছোঁ একদম মাকৈ তলে গৈ আছে বৰ্তমান আৰু এইফালে মানে দাদা বাইদেউহঁতে ইয়া ছিঙি আছে হেৰিবিলাক আগবিলাক এইবিলাক মানে আগত চত এতিয়া মানে নদীয়ে ভাঙি চব চাফা কৰি দিছে দেখিছেনে কি ধুনীয়া চাওক মস্তি লাগিছেনে চাই এয়া দেখিছে ন এইবিলাক চব মাথাবিলাক ছিঙি মানে আগবিলাক ছিঙি অকল গুটিটো থৈ দিছে অলপ পুৰঠি হ'লে মানে ছিঙিব আৰু গুটিকেইটা কি মস্তি লাগিছে চাওকচোন মজা ফাইনেলি আহি পালোঁ ঘৰত একদম ভৰি চৰি পূৰা আৰম্ভ হৈ গ'ল এইবিলাক বালিত খোজ কঢ়াটো এতিয়া মানে এইটো গুটিটো ছিঙি গছৰ পৰা গুটিটো ছিঙি মানে ঘৰত লৈ যাব আৰু এইয়া বাদামটো দেখিছেনে এইয়া চালনীত ইফালে বাদাম আৰু ইফালে কলৈ
কি ক'লে কয় এইটো খেচৰি মাহ বোলে এইটো খেচৰি দালি আৰু আজি ভিডিঅ'টো চাই কেনেকুৱা লাগিলে যদি ভাল লাগিছে কমেণ্ট কৰি জনাব তাৰপিছত আকৌ নেক্সট ভিডিঅ' লগ পাম আপোনালোকক আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে সকলোকে ধন্যবাদ থাকিল বাই বাই